আজি আমি বনাম ইনষ্টেণ্ট ৰৱা ঢোকলা। আমি আজি ঢোকলাখিনি বাটিত বনাম। আজি এই ঢোকলা ৰেচিপিটোৰ কাৰণে আমাক লাগিব সুজি 1 কাপ, দৈ 1 কাপ, আদা জলকীয়া পেষ্ট অলপমান, ৰিফাইন তেল 1 চামুচ, ইনো 1 পেকেট লাগিব। যিকোনো ফ্লেভাৰ হ'লেই হ'ল, কিন্তু লেমন বা যিটো নৰ্মেল ইনো আহে সেইটো হ'লে বেছি ভাল। আমি ইয়াত সুজি, দৈ আৰু তেল 1 চামুচ মিলাই ল'লোঁ। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ অকণমান দিম। আপোনালোকে বিচাৰিলে ইয়াত হালধি অলপমানো দিব পাৰে, কালাৰটো তেতিয়া ভাল হয়। এই গোটেইখিনি এতিয়া আমি মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈ গ'ল। চাওক কনচিষ্টেঞ্চিটো অলপমান ঠিক হ'ব এতিয়া, কিন্তু আমি এইদৰে অলপমান 15 মিনিটমান এইখিনি সাইড কৰি থৈ দিম। আজি আমি ঢোকলা বাটিত বনাম। আমি এইদৰে 3টা বাটি গ্ৰীজ কৰি লৈছোঁ, তেল অলপ লগাই, ৰিফাইন তেল দি গ্ৰীজ কৰি ল'ব আপোনালোকে। এতিয়া আমি এইদৰে গেছত কেৰাহী এটাত পানী দি ষ্টেণ্ড এডাল দি বহাই দিছোঁ। এতিয়া আমি এইটো ঢাকি দিম আৰু পানীখিনি বইল হোৱালৈকে ঢাকি থ'ম। চাওক আমাৰ পানীত বইল আহি গ'ল। এতিয়া আমি ঢোকলাটো ইয়াত বহাই দিম। এতিয়া আমি ইয়াত ইনোটো মিলাই দিম। গোটেই পেকেটটোৱে দি দিব আপোনালোকে। পানী অলপ দি দিম যাতে ই এক্টিভেট হৈ যায়। এতিয়া আমি ধুনীয়াকৈ এইটো মিক্স কৰি ল'ব লাগিব। এয়া চাওক আমি 3টা বাটিতে বেটাৰখিনি বাকি ল'লোঁ। এতিয়া আমি ইয়াত ষ্টিম কৰিম। আৰু এটা কথা কৈ থওঁ এইখিনিতে, বেটাৰ কেতিয়াও পূৰা ভৰ্তিকৈ নিদিব, সদায় আধালৈকেহে দিব, কাৰণ সেইটো বহুত ফুলিব ঢোকলাটো। চাওক এইদৰে আমি 2টা বাটি এবাৰত বহাইছোঁ। এতিয়া আমি ঢাকি দিলোঁ আৰু গেছটো একদম ল' কৰি ষ্টিম হৈ থাকিব লাগিব। ব'লক আমি আমাৰ ঢোকলাকেইটা চেক কৰি লওঁ। এইদৰে আমি নাইফ বা টুথপিক এডাল ভৰাই চাই লওঁ। অলমষ্ট হৈ গৈছে। আমাৰ ঢোকলাকেইটা ধুনীয়াকৈ হৈ গৈছে। অলপমান ঠাণ্ডা হোৱাৰ পিছত চুৰি এখনেৰে ছাইডবোৰ আমি এৰাই ল'ম। চাওক আমাৰ ঢোকলা কিমান ধুনীয়াকৈ ওলাই আহিল বাটিৰ পৰা। এয়া চাওক বাটিত অলপো লাগি থকা নাই, দেখিছে? সেইকাৰণে তেল অলপ ঘঁহি ল'ব বেটাৰটো দিয়াৰ আগত। এতিয়া এইদৰে কেৰাহী এটাত ৰিফাইন তেল অলপমান গৰম কৰি আমি তাত জিৰা কেইটামান, সৰিয়হ কেইটামান, চিটিকি আহিব চাব, নৰসিংহ পাত কেইটামান, কেঁচা জলকীয়া কেইটামান এইদৰে ফালি ফালি দি দিব। সেইখিনি ধুনীয়াকৈ হৈ গ'লে তাত আমি অলপমান দি ল'ম। পানীত নিমখ অকণমানো দি দিব। আপোনালোকে বিচাৰিলে চেনি অলপো দিব পাৰে, মই চেনি নিদিওঁ বাৰু। এইখিনি তৰকা ৰেডি হৈ গ'ল। আমি এতিয়া গেছটো অফ কৰি দিম। এতিয়া আমি ঢোকলাকেইটাৰ ওপৰত লাহে লাহেকৈ অলপ অলপকৈ তৰকাখিনি এইদৰে ছটিয়াই দিম। এইদৰে
এয়া চাওক এইদৰে আমি ছটিয়াই ল'লোঁ ওপৰত তেলখিনি কি ধুনীয়া লাগিছে চাওক যদি আপোনালোকে এই ৰেচিপিটো ভাল পালে তেনে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।